হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এটা গুড নিউজ লৈ আহিছোঁ। এইটো আপোনালোকৰ কাৰণে বেয়াও হ'ব পাৰে। যদি আপোনালোকৰ 18 বছৰ হৈছে, নিশ্চয় এটা ইলেকশ্যন কমিশ্যন আয়োগে আপোনালোকক এটা ভোটাৰ আইডি কাৰ্ড দিছে। এই কাৰ্ডখন হ'ব পাৰে ভুৱা। এইটোতো কিছুদিন আগত নিউজেও প্ৰচাৰ কৰিছিল। সেইকাৰণে যদি ভিডিঅ'টো স্কিপ কৰা বুজি নাপাবা, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা নতুন নতুন ভিডিঅ' আগতীয়াকৈ পোৱাৰ বাবে। গতিকে তাৰ কাৰণে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। লোৱাৰ পিছত চাৰ্চ কৰি দিব, চাৰ্চ বক্সত ইলেক্ট'ৰেল চাৰ্চ বুলি লিখি দিব। লিখি দিয়াৰ পিছত চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত চাওক ECI ভোটাৰ ইনফৰমেশ্যন, আপুনি কি কৰিব তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত দুটা অপশ্যন আহি যাব, চাৰ্চ বাই ডিটেইলছ, চাৰ্চ বাই EPIC নং। মই যিহেতু JBM যিটো নাম্বাৰ আছে EPIC নংটো দি মই চেক কৰিম, তাত ক্লিক কৰি দিছোঁ। আপোনালোকে কি কৰিব তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটো আহি যাব। আহি যোৱাৰ পিছত EPIC নংটো বহাই দিব লাগিব। আপোনাৰ ভোটাৰ আইডি কাৰ্ডত থকা EPIC নং যিটো আছে ইয়াত কি কৰিব বহাই দিব। মই বহাই দিছোঁ JBM 171766। তাৰপিছত আপোনাৰ ষ্টেটখন আপুনি চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত কেপচা আপোনাৰ যি ধৰণে আছে তাকে ইয়াত টাইপ কৰি দিব লাগিব। দিয়াৰ পিছত চাৰ্চ কৰি দিব, চাৰ্চ বক্সত ক্লিক কৰি দিব। দিয়াৰ লগে লগে আকৌ এটা পেজ আহি যাব। চাই থাকক, চাওক ইয়াত আহি গৈছে আপোনাৰ JBM নাম্বাৰ, তাৰপিছত নেম, তাৰপিছত এজ, তাৰপিছত ফাদাৰ্ছ নেম, ষ্টেট আপোনাৰ আহি গৈছে। আকৌ ইয়াত ভিউ ডিটেইলছ, আপোনাৰ ডিটেইলছ চাবলৈ যাব লাগিব ভিউ ডিটেইলছত। ইয়াত আপুনি আকৌ আপোনাৰ ডিটেইলছ পাই যাব। গতিকে এনেকৈ যদি আৰু এটা কথা হ'ল বন্ধুসকল, ইয়াত যদি নট ফাউণ্ড বুলি দেখুৱায় তেতিয়াহ'লে আপোনালোকে জানিব আপোনাৰ কাৰ্ডটো ভুৱা। এনেকুৱা থাকিলে কোনো প্ৰব্লেম নাই। অ'কে, থেংকছ, জয় অসম।